গুড ইভিনিং ফ্ৰেণ্ডছ। আবেলি চাহকাপ খাবলৈ লৈছোঁ। চাহকাপ খাবলৈ লওঁতেই বহুত লজ্জাজনিত আৰু বহুত দুখজনিত মৃগাংক বৰুৱা বেহাৰবাৰী আউটপোষ্টৰ এজন সদস্য। মৃগাংক বৰুৱাক বিশেষকৈ ইমান চিনাকি নহয়, তেওঁৰ মুখখনৰ লগত ইমান পৰিচিত নহয়। তথাপিও তেওঁৰ ভিডিঅ'বিলাক ওলাই থাকোঁতেহে তেওঁক চিনি পাইছোঁ। চিনি পোৱা নোপোৱাৰ লগত কথা নাই, কিন্তু এজন ল'ৰাক প্ৰেমিকাৰ অন্য এজন প্ৰেমিকে হত্যা কৰিলে। কিন্তু হত্যা কৰাৰ আঁৰত কিমানখিনি সত্য কিমানখিনি অসত্য সেইখিনি মই ক'বলৈ নাযাওঁ, কিন্তু মানুহে মানুহৰ বাবে যে এষাৰ কথা আছিলে, সেই মানৱতা ক'লৈ গ'ল? ভূপেন হাজৰিকাই গাই থৈ গৈছিলে যে মানুহে মানুহৰ বাবে, কিন্তু সেই মানুহে মানুহৰ বাবে বাক্যশাৰী যেন একেবাৰে বিলুপ্ত হৈ পৰিলে। আজি যোনটো ভিডিঅ'ত দেখিলোঁ লাইভ হৈ আছিলে, যেতিয়া CCTV ফুটেজত ওলাইছে মৃগাংক বৰুৱা এখন হোটেলৰ পৰা ওলাই আহিছে। তাৰপিছত ওলাই অহাৰ লগে লগে সেই বিল্ডিংটোৰ পৰা এজন হোৱাইট শ্বাৰ্ট পিন্ধা এজন বাইক আৰোহী তেওঁ আহিছে। তেওঁ বাইকখন ষ্টাৰ্ট কৰিছে। তাৰ পিছতেই মৃগাংক বৰুৱা একদম আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁ দৌৰি আহিছে বাহিৰলৈ ওলাই আহোঁতে তেওঁ গোটেই গাত ৰক্ত পূৰা। তেওঁ গম পোৱা মতে মাথাত চুট পাইছে বা পিঠিত চুট পাইছে, সকলোতে মুঠতে তেওঁ আঘাতপ্ৰাপ্ত হৈ পেলাই আহিছে। চিঞৰ বাখৰ লগাইছে। তেওঁক সহায়ৰ বাবে তেওঁ হাত আগবঢ়াইছে যে মোক হস্পিটেললৈ লৈ যাওক, মোক কোনোবাই ৰক্ষা কৰক। লগে লগে বাইক আৰোহীজন বাইকখন চলাই গুচি গ'ল। তাৰপিছত চিকিউৰিটি গাৰ্ডজনে কি কৰিছে, মহিলা চিকিউৰিটি গাৰ্ডজনে মৃগাংক বৰুৱাৰ তেনেকুৱা অৱস্থাত দেখি পেলাই তেওঁ আঁতৰ হৈ গৈছে। যিটো নেকি তেওঁ সহায়ৰ বাবে হাত আগবঢ়াবলৈ লগা সময়ত তেওঁ আঁতৰ হৈ গৈছে। আঘাতপ্ৰাপ্ত অৱস্থাত দেখি এজন মানুহক, তেওঁ জীৱ জন্তুও নহয় যে আগবাঢ়ি নাযাওঁ, জীৱকো মানুহে এনেকৈ নেৰে যেনেকৈ মানুহক মানৱতাটো ৰাখিছে। চাওকচোন, তেওঁ আঁতৰ হৈ গৈছে, তেওঁ পলাইছে। আঘাতপ্ৰাপ্ত মৃগাংক বৰুৱাক দেখি পেলাই সেই চিকিউৰিটি গাৰ্ডজনো পলাইছে। পলোৱাৰ লগে লগে তেওঁ আলি এদিনি বাহিৰলৈ ওলাই আহিছে। তেওঁ যেতিয়া বাহিৰত ড্ৰেইনবিলাকেদি গৈ আছে, তেজে লুতুৰি পুতুৰি, তেনেকুৱা অৱস্থাত মানুহসকলে অকল তেওঁক চাইছে আৰু ভিডিঅ' কৰিছে। কিহৰ কাৰণে? নিজৰ স্বাৰ্থত সেইবোৰ আপলোড কৰিব লাগিব। কিন্তু এজন যেতিয়া আঘাতপ্ৰাপ্ত ল'ৰা, আমাৰ মানুহ জাতি, যি জাতি নহওক আমাৰ মানুহ হৈ পেলাইও মানুহক এনেদৰে চাই থাকিব কেনেকৈ পাৰে? ইমান লজ্জিত হৈছে আজি এই বাতৰিটো দেখাৰ পাছত। প্ৰেমিক প্ৰেমিকাৰ ঘটনাবিলাক প্ৰায় হৈ থাকে, সেইটোত ক'বলৈ নাযাওঁ, কিন্তু এজন মানুহক কেনেদৰে মানুহে এনেকৈ জ্ঞান কৰিব পাৰে, তাকো আঘাতপ্ৰাপ্ত। হয়তো তেওঁক যদি সময়মতে চিকিৎসালয়ত ভৰ্তি কৰালে হয় বা চিকিৎসালয়লৈ গ'ল হয়, হয়তো সেই ল'ৰাজন বাচি গ'ল। আৰু বাৰু চিকিৎসালয়লৈ যোৱাটো অলপ যান বাহনৰো কথা আছে, সেইখিনি সময়ত তেওঁক ল'ব নোৱাৰিলেও এটলিষ্ট তেওঁৰ মূৰটোত যদি অকণমান তেওঁক তেওঁক যিখিনি ফাৰ্ষ্ট এইড যিখিনি আমি কৰিব পাৰোঁ, তৎক্ষণাত তেওঁক চিকিৎসা কৰিব পাৰোঁ। হাতত থকা বস্তু বা কিবাকিবি পানী বা কাপোৰ অকণমান দি পেলাইও যদি তেওঁৰ ৰক্ত যিখিনি তেজ বৈ আছে সেইখিনি যদি আমি তেওঁক বন্ধ কৰাব পাৰিলোঁ হয়, হয়তো তেওঁ বাচি গ'ল হয়। কিন্তু আমাৰ মানুহৰ বাবে, প্ৰেমিকৰ বাবেতো তেওঁ হত্যা হ'ল, সেইটো মই মানিছোঁ, কিন্তু মেইন আৰুটো আছে আমাৰ মানুহৰ বাবে আমাৰ মানুহক হত্যা কৰাৰ নিচিনা হৈ গৈছে। আৰু দেশত কিমান চলি থাকিব এনেকুৱা? এতিয়া মই বিশেষকৈ ক'বলৈ নাযাওঁ, মুঠতে চাই পেলাই অকণমান দুখ লাগিলে। তেওঁক লৈ পেলাইনো কি ক'ম? সেইবাবে মানুহ হয় যেতিয়া আমিও মানুহ, বেয়াও আছে ভালো আছে, তো সেইবাবে ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। আপোনালোকৰ মতামত আগবঢ়াব আৰু ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ এই পেজটো ফ'ল' কৰি দিব। আৰু যদি মোৰ কথাখিনি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।